हेलो एवरीवन आसिडर किचन আপোনালোকক স্বাগতম জনাইছো আজি মই এটা তেনি সহজ মিঠা ৰেচিপি লৈ আহিলো হেয়া হৈছে সুজিৰ মিঠা ইডলি আৰু এই ইডলিটো সকলোৱে জানে তথাপি মইনো কেনেকৈ কি ধৰণে বনাইছো চাব সকলোৱে এই সুজি ইডলিৰ বাবে মই লৈ লৈছো আধা কেজি সুজি দেখিছে আৰু এফালে লৈছো 1 কাপ নাৰিকলখিনি মই ৰুকি লৈছো 1 কাপ চেনি আৰু আধা কাপ পাউডাৰ গাখীৰ লৈছো আৰু 1 চামুচ বেকিং পাউডাৰ আৰু হজাবৰ বাবে লৈ লৈছো এপিৰা খিসমিস চেৰি আৰু কাজু বাদাম আৰু গুলিবৰ বাবে লৈ লৈছো মই গাখীৰ আপোনালোকে গাখীৰ হলনি পানীও দিব পাৰিব আৰু বস্তুবিলাক সকলোখিনি নিদিলেও হয় কল গাখীৰ আৰু সুজি এনেকৈ বনাব পাৰি কিন্তু মই কেনেকৈ বনাইছো চাব প্ৰথমতে এটা বাউল লৈ ললো আৰু ইয়াতে মই এটা সুজিখিনি ঢালি দিছো এটা দি দিছো মই পাউডাৰ গাখীৰখিনি এটা দি দিছো চেনি কাপটো এটা অকণমান মিহলাই লওঁ আপোনালোকে চেনি যদি বেছিকৈ দিওঁ বুলি ভাবে দিব পাৰিব মই বহুত মিঠা বস্তু দিছো কাৰণে অলপ কমাই দিছো এতিয়া দি দিছো মই নাৰিকলখিনি এতিয়া দি দিছো মই বেকিং পাউডাৰখিনি এতিয়া অকণমান মিহলাই দিম গোটেইখিনি এই সুজিৰ ইডলিটো অকল গাখীৰ চেনি সুজি দিও বনাব পাৰিব সহজ একেবাৰে এটো ঘি কথা মই ক'বলৈ থাকি গ'ল এতিয়া মই ইয়াত দি দিম ঘি 2 চামুচ ভালদৰে গোটেইখিনি মিহলাই ল'ব এতিয়া দি দিছো মই গাখীৰখিনি মই কমকৈ দি গুলি থাকিম সুজি যেহেতু গাখীৰ হৰকৈ লাগে মই 3 কাপ ব্যৱহাৰ কৰিলো এতিয়া এতিয়া মই সকলোখিনি মিহলাই 5 মিনিটৰ বাবে থৈ দিম এতিয়া মই ইডলি ষ্টেণ্ডত অকণমান ঘি সানি লম অলপ আৰু ঘি সানিলে আসলতে সহজে এৰে ইডলি কেটা এয়া মোৰ সুজি গোলখিনি 5 মিনিট হৈ গ'ল এতিয়া মই এখিনি ইডলি ষ্টেণ্ডত এটাকৈ ভৰাই দিম আপোনালোকে ভৰোৱাৰ আগত অকণমান লৰাই ল'ব এটা নিজৰ জোখত ধুনীয়াকৈ দি দিব এটাকৈ এতিয়া মই ইডলিখিনি সজাই যাম চেৰি দি মই 2টা চকু বনাই দিছো আৰু এটা খিসমিস দি নাক আৰু এফালে এটা কাজু দিয়া মুখ বনাই দিছো দেখিছে এনেদৰে বাকি কিটা কৰি যাম দেখিছে হৈ গ'ল 4 প্লেট দেখিলে এনেদৰে সজাই দিছো এতিয়া মই এখিনি ভাপত বনাম
এতিয়া মই এটা কুকাৰ পাতি 2 কাপ পানী দি দিছোঁ। এতিয়া পানীখিনি উতলিলে মই এতিয়া ষ্টেণ্ডটো বহাই দিছোঁ। এতিয়া মই এই ঢাকনখনৰ হুইচেলটো এৰুৱাই দিছোঁ, দেখিছে? এতিয়া ঢাকনখন মাৰি দিছোঁ। মই 7 বা 8 মিনিট হ'লে মই নমাই থ'ম। হৈ গ'ল, এতিয়া মই এইটো অফ কৰি দিছোঁ। এয়া নমাই দিছোঁ। এতিয়া এটা এটাকৈ উলিয়াই দিম মই। আচলতে ইডলিটো অকণমান ঠাণ্ডা হ'ব দিব লাগে। মই গৰমে গৰমে উলিয়াইছোঁ, যিহেতু বহুতখিনি বনাব আছে। এয়া দেখিলে? এয়া আপোনালোকৰ আগত মোৰ চুজিৰ মিঠা ইডলি ৰেডি। কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে আপোনালোকে বনাব, আৰু নতুন কোনোবাই যদি মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আজিলৈ আহোঁ, ধন্যবাদ।